ঘৰ বনাবৰ কাৰণে আহিছিলোঁ, কিন্তু পিছত গৈ কি হৈ গ'ল যে ইয়াত ঘৰ বনালে নহ'ব, মানে ইয়াত পৰিৱেশ ইমানেই বেয়া যে মানুহখিনি থাকিবলৈ ঠাই নাই, গতিকে আমি শিবিৰ বনাবলগীয়া হ'ল। তাৰ কাৰণে গৈ আছো না, গোটেই গাড়ী ভৰ্তি চাওঁ, গৈ পোৱালিটো আহিলে, পোৱালিটো লগত লৈ লৈছোঁ, ভৰাই লৈছোঁ। আমি সহায় কৰিব যোৱা 13 নম্বৰ দিন, যোৱা 12 দিন ধৰি আমি বহুত কষ্ট কৰি আছোঁ, যিমান পাৰোঁ দিন ৰাতি এক কৰি দিছোঁ। মানে চকু আপোনাৰ চাব পাৰে, মোৰ অৱস্থা চাওক আপোনালোকে। এযোৰ এই জোতাযোৰ বহুত বেছি দৰকাৰ হৈছে এতিয়া ৰাইজক, মানে য'ত মানে মেইনলি নেপালী খুঁটিৰ পৰা আদি কৰি কমল চাপৰি সেই ঠাইকেইটা মানে বেছি দৰকাৰ হৈছে এই জোতাযোৰ। কালি আমি যিটো দেখিছোঁ মানুহে খোজকাঢ়িবলৈ মানে ইমানেই অসুবিধা হৈছে, সেইকাৰণে আমি এই বস্তুটো মানে বিশেষকৈ অৰ্ডাৰ দিছোঁ। এইটো বস্তু কোনো তেনেকৈ দিয়া নাই, চাব পাৰে আপুনি, জোতা আপোনাৰ চাওক। এইটো আমি অৰ্ডাৰ দি আনিছোঁ তিনিচুকীয়াৰ পৰা, আৰু থেংক ইউ ছ' মাছ ধ্ৰুৱ, মোৰ বন্ধু ধ্ৰুৱ। তো সি বহুত বেছি সুবিধা কৰি দিছে এইখিনি অনাত। এতিয়া চাওক, দেখিছেনে মজা হয় মালটো, একদম আল্টিমেট। সেইটো বহুত ডাঙৰ অংশ, 10 নম্বৰ খাই অংশ আকৌ, তাৰপিছত খাই যাব যেন লাগিছে 9 নম্বৰটো। অঁ আৰু বহুত এটা প্লেনিং আছে, ভিতৰৰ পৰা চাই গম পাই থাকিব। বহুত মানুহ আমি লৈ গৈছোঁ লগত, মানে আমি লগত তেওঁলোকক আমি এড্ৰেছটো দিছোঁ আৰু তেওঁলোকে নিজে আহিছে সহায় কৰিবৰ কাৰণে। আমি গৈ আছোঁ, আছে ডিপু আছে, অদিত্য আছে আৰু মানুহ আছে। এই ভাই পানী চানী পৰি গৈছে বে, কেমেৰাটো অঁতাইছোঁ, কেমেৰা অঁতাইছোঁ মই আগে, কেমেৰা আঁতৰালোঁ মই। তো সেয়াই আৰু, ব'লক এতিয়া গৈ থাকোঁ। ভাত চাত একো নোখোৱাকৈ আজি ওলাই আহিছোঁ। আমি আহি পাই গ'লোঁ, কালি য'ত আহিছিলোঁ আমি জেগা আহি পাই গ'লোঁ আমি, কমল চাপৰিত আহি পালোঁ। আৰু এইফালে চাওক মানুহৰ ভিৰ আজি বহুত গাড়ী আহিছে, আজি যিহেতু দেওবাৰ হয়। আৰু আমি মেইন যিটো কাম আমাৰ, সেই কামৰ কাৰণে আহিছোঁ যিহেতু। তো ব'লক আগলৈ গৈ থাকোঁ। আৰু এতিয়া গৈ আছোঁ মানে আমি একদম মেইন জেগাত, আৰু আগফালে মানুহ বহুত ভিৰ, বহুত মানুহ বেলেগ মানুহে লৈ লয়। আৰু কেছটো হ'ল যে কি, আমি আচলতে আজি 4টামান টিমে কাম কৰিছোঁ। আমাৰ ধৰক আমাৰ যিটো টিম, আৰু এইফালে ডিব্ৰুগড়ৰ পৰা আহিছে ভাইটিসকল আহিছে ডিব্ৰুগড়ৰ পৰা, আৰু তেওঁলোকে আমাৰ টিং লৈ আহিছে, ঘৰৰ বস্তু লৈ আহিছে। তাৰ লগতে আৰু এটা টিম আছে, তেওঁলোকে আহিছে শ্ৰমদান দিব আহিছে, তেওঁলোকে আহিছে গোলাঘাটৰ ফালৰ পৰা। নেক্সট আৰু এটা টিম আছে, আৰু সেই টিমটোৱে কি হৈছে তিনিচুকীয়া ফালৰ পৰা আহিছে, তেওঁলোকে বাঁহ লৈ আহিছে। গতিকে গোটেই 4টা টিম লগ লাগি আজি মানে আমি এটা ঘৰ নিৰ্মাণ কৰাৰ যিটো চিন্তা কৰিছোঁ। কালিৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে, দাদাক আমি জোতা এইযোৰ দিছিলোঁ, দেখিছিলে আপোনালোকে এইফালে আহক, আগলৈ আহি যা। দাদা জোতাযোৰ ডাঙৰ হৈছে নে অকণমান কওক? অলপ ডাঙৰ হৈছে। গতিকে আজি এইযোৰ জোতা মই লৈ আহিছোঁ, এইযোৰ দাদাক দিম এতিয়া। এইযোৰ মোৰ যিটো এইটো মানে মোৰ চাইজৰ হয়, এইযোৰ 10 নম্বৰ চাইজ হয়, পটককৈ নাপায় বিচাৰি পাব। মোৰ মানে এইযোৰ বহুত টাইট হৈছে মানে। ভাবিছিলোঁ দুঘৰ মানুহক ঘৰ বনাওঁ বুলি, তো ঘৰ বনালে ভাল হ'ব নে শিবিৰ এটা বনাই দিলে ভাল হ'ব? নাই ইয়াতে কি বনাই দিয়ক এতিয়া, শিবিৰ ন? অঁ এটা বনাই দিয়ক, কাৰণ পানী আকৌ আহি যাব পাৰে ন? অঁ এটাই বনালে ভাল হ'ব। আৰু আহিলোঁ, সিহঁতৰ ট্ৰেক্টৰখন ইয়াত ফচি গ'ল, বাঁহ আনিছিলে ভাইটিসকলে, এইখিনি বাঁহ। আমি এতিয়া শিবিৰ বনাব যাম। আৰু ট্ৰেক্টৰ ওলালে এতিয়া, এখন চাওক ট্ৰেক্টৰ ফচি ওলালে, ভাইটিসকল আহিছে ফিলবাৰীৰ পৰা, আৰু এওঁলোকে বাঁহ আনিছে। আৰু কি আনিছে ভাইটি? আমি টিং আনিছোঁ, টকোপাত আনিছোঁ, সেইবোৰ চব জেগাত নিয়া হ'ল ন? চব জেগাত নিয়া হ'ল। অ'কে, আৰু আমি এতিয়া শিবিৰ বনাবৰ কাৰণে গোটেইখিনি বস্তু নিয়া হৈছে। আৰু অলপ বস্তু আছে, বাইদেউবাকী এইখিনি বস্তু আনিছে, সেইখিনি নমাব লাগিব। চব নমাই এতিয়া শিবিৰৰ কাৰণে কামত লাগিব এতিয়া। আৰু আমি এতিয়া উঠি গৈ আছোঁ ট্ৰেক্টৰত, চাওক গোটেই মানুহ। অঁ নমস্কাৰ নমস্কাৰ। চাওক অৱস্থা বেয়া হৈ গৈছে ভাই, 13 দিন আজি মোৰ কষ্ট কৰিব, একদম চকুটো বেয়া হৈ গৈছে মোৰ। এই ওপৰত চাব দেই খুটা, দেখিছে এই খুটা লাগিব চাব দেই, খুটা লাগিব চাবা। পূৰা জোৰত যাব লাগিব, নহ'লে ট্ৰেক্টৰ ফচি যাব কেনেবাকৈ। পূৰা একেটা জছত যাব লাগিব, পূৰা জছত যাব লাগিব। হেভি অফৰোডিং হয়, ইয়াৰ নিচিনা অফৰোডিং নাই আৰু। আমাৰ ড্ৰাইভাৰ মানে পুৰ হয়, সেইকাৰণে পাৰিছে, নহ'লে নোৱাৰে যোনে যোনে এইটো। ইয়াত দেখিছেনে গাড়ী বস্তু সোমাই দিছে, কিন্তু ফচি গ'লে গাড়ী বৰ বেয়াকৈ ফচিব, ঘৰলৈ যাব নোৱাৰিব। বহুত দেৰি লগাৰ পিছত বহুত দেৰি লগাৰ পিছত এনেকুৱা অৱস্থা হৈছেগৈ। কোন যাব? আৰু আমি এতিয়া লৈ যাম মালটো। কিন্তু গধুৰ আছে, বহুত গধুৰ আছে। অলপমান ধৰিব কোনোবা নাই খাবলৈ পালে কথা কৈছোঁ, বহুত কষ্ট কৰিবলগীয়া হৈছে। অকল মই বুলি নহয়, যিসকল আহিছে আমাৰ লগত গোটেইখিনি একেলগতে কষ্ট কৰিবলৈ আহিছে সমানে। আৰু এইটো কিন্তু কামটো আমাৰ নাছিলে আকৌ, এই কামটো হৈছে চৰকাৰৰ, কিন্তু চৰকাৰে এইটো ক্ষেত্ৰত একদম চকু মুদি আছে। এওঁলোক শিবিৰ দৰকাৰ হৈ আছে, মানুহখিনি থাকিব জেগা নাই। ইয়াত অলপমান মানুহ আছে, তাত অলপমান মানুহ আছে, কাৰোবাৰ ঘৰত আছে, থাকিব জেগা নাই। সেইকাৰণে আমি এতিয়া ঘৰ বনাব আহিছোঁ, কিন্তু আমি এতিয়া শিবিৰ বনাম বুলি ভাবিছোঁ, সেয়াই আৰু কথা। এতিয়া হ'ল দাদাটো শুই দিছে একদম, কি ক'ব অৱস্থা বেয়া। তো আৰু মোৰ অৱস্থা বেয়া হ'ব, মোৰ
ব্যৱস্থা কাঢ়ি লৈ গৈছে আৰু অদীপ্তহঁতে মানে ভাত খাব গৈছে তেওঁলোকে ভাতটো খাই আহিব আৰু বাকীসকলৰ কাৰণে খিচিৰি বনোৱাৰ ব্যৱস্থাটো কৰিছে নাম কি হয় কমল চাপৰি কমল চাপৰি জোতাৰ ভিতৰত কৰিছে আপোনাৰ কিমান চাইজ 6 নম্বৰ ন কালি বস্তু চাই গ'লো মই ক'ত কি আছে আজি তাৰপাছত আমি বাইদেউসকলক কণ্টেক্ট কৰিলোঁ বাইদেউসকলে আহিছে ডিব্ৰুগড়ৰ পৰা তেওঁলোকে বস্তু বাহিনী কৰিছে চব টিং চিং লৈ আহিছে তাৰপৰা ভাইটিসকল আহিছে ভাইটিসকল দেখিছে নাই এওঁলোক আহিছে আপোনাৰ হেৰিৰ পৰা তিনিচুকীয়া কি ফিলবাৰীৰ পৰা আহিছে ভাইটিসকল আৰু এওঁলোকে টিং লৈ আহিছে লগত আপোনাৰ টকৌপাত লৈ আহিছে বাঁহ লৈ আহিছে এওঁলোকে লগত ট্ৰেক্টৰ লৈ আহিছে ধুনীয়াকৈ আৰু এটা টিম আহিছে সেইটো আহিছে তোমাৰ এই গোলাঘাটৰ ছাইডৰ পৰা সোমাই বিয়াত খানা খুৱাই মানে সেইটো খানা খাই অঁ সেইটো মই হয় ট্ৰেইন কৰাটো সেইটো মই হয় আপুনি অঁ য'ত ছোৱালীহঁতৰ জোকাই থাকে অঁ মই ভাবিছোঁ এনেকৈ লাগি আছে চাবলৈ হয় হয় সেইটো হয় খালি এতিয়া এইকেইদিন কাম কৰি অলপ দেখিব বেয়া হৈ গ'লো মানে সেইটো দেহাটো অলপ শুকাই গৈছে আগতে বহুত ধুনীয়া আছিলোঁ গৈ আছোঁ দেখিছে নাই গোটেই গাড়ী ভৰ্তি চাওঁ গৈ দিবা পোৱালিটো আহিলে পোৱালিটো লগত লৈ লৈছোঁ ভৰাই লৈছোঁ এইফালে চব গৈ আছোঁ চব ভৰ্তি মানে এইফালে বাইদেউসকলক আমি দি আছোঁ আৰু আমাৰ গাড়ীখন ইয়াত থৈ আছোঁ কাৰণ গোটেই ভিৰ লাগি গ'ল চাওক দেখিছেনে এইফালে আৰু আমি এতিয়া হিবি বনোৱা জেগাত গৈ আছোঁ বহুত খোজকাঢ়ি আহিবলগীয়া হৈছে ভিতৰলৈ এইফালে চাওক দিছিলে আপোনাৰ চাওক গোটেই পলস পৰি আছে আৰু এইবোৰ জেগাত মানে আমি নৰ্মেলটো কেতিয়াও নাহিলোহেঁতেন মই হ'লেও ইমান জেগাত গৈছোঁ বান সাহাৰ্য দিবৰ কাৰণে কিন্তু আমিতো এইবোৰ জেগাত কেতিয়াও মই জীৱনত গৈ পোৱা নাই মানে আৰু কেতিয়াও যোৱা কোনো প্লেনিঙো নাছিলে মোৰ গতিকে এইবোৰ ঠাইত ভগৱানে আনিছে যি হ'লেও চাওক ক'ৰ ঠাইত আমি আছোঁ এতিয়া ইয়াত মানে কোনো বিচাৰি নাপায় আমাক যদি কিবা হৈ যায় সঁচা কথা ক'ব গ'লে কিন্তু একো নহয় বাৰু বাকী এই অৱস্থা চিৰিয়াছলি বহুত বেছি বেয়া হৈ গৈছে ভাত একো খোৱাই নাই এইটো ন লাগি আছোঁ পূৰা শিবিৰটো ওচৰত পাব হৈছে আৰু গৈ আছোঁ এতিয়া গ'লে কি ক'ম আৰু ক'বৰ ভাষা নাই 30জন মানুহ আহিছে ৰাতিপুৱাৰ পৰা লাগি আছে আৰু মোৰ লগত যোগাযোগ কৰিলে মই ক'লোঁ যে দাদা আপোনালোকে এই ঠাইত গ'লে বেছি ভাল হ'ব আৰু তাত মই মানে কি হয় চব মানুহ লগ লগাই দিছোঁ মানে মেইন ক'ব গ'লে শিবিৰ বনাই থাকিবলগীয়া হৈছে যাতে বহুত মানুহ থাকিব পাৰে ইয়াত আৰু সেইকাৰণে আমাক কোনে সহায় কৰিছে আপোনালোকে চাব পাৰে এইফালে গোটেই যিসকল দেখিছে তেওঁলোকে শ্ৰমদান দিব আহিছে শ্ৰমদান আক্ৰান্ত ৰাইজলৈ বৰপথাৰবাসীৰ শ্ৰমদান আৰু তেওঁলোকে শ্ৰমদান দিব আহিছে আৰু এওঁ লৈ আহিছে বাঁহ এওঁলোকে হয় গোটেই টিমটো বৰপথাৰৰ পৰা আহিছে ন দাদা বৰপথাৰ মই বৰপথাৰবাসী সমূহ ৰাইজে মোক সহযোগ কৰিছিলে হয় সেইকাৰণে শ্ৰমদান কৰিম বুলি কৈছে বৰপথাৰবাসী ৰাইজে আমি সকলোকে লগাই আহিছোঁ চাইছে আপোনালোকে দেখিছে টোটেল 30 জন আহিছে ন 30 জন হয় টোটেল 30 জন মানুহৰ শ্ৰমদান কৰিব আহিছে ভাবক আপোনালোকে বৰপথাৰৰ পৰা ইয়াত সহায় কৰিবৰ কাৰণে আহিছে আৰু সহায় কৰিবলৈ এনেকুৱা নহয় যে বানপানী চাই লেকচাৰ আমি ঘূৰি নহয় কিন্তু সহায় মানে পূৰা প্ৰপাৰ সহায় চাওক যিমান মানুহ দিছে চবেই কামত লাগিছে কোনে টিং মানুহে কামত লাগিছে কোনোবাই দিছে এইটো এনেকৈ বান্ধ কোনোবাই কৈছে এনেকৈ বান্ধ পূৰা কামত লাগি আছে চব ইয়াত আমি বনাই দিছোঁ হা এইটো থাকিব না মানুহ আপোনালোক থাকিব আপোনালোক ক'ৰ পৰা আহিছিলে বাৰু আমি ডিমৌৰ পৰা আহিছোঁ মানুহ ডিব্ৰুগড়ৰ পৰা আছে তিনিচুকীয়া বহুত মানুহ ৱেলকাম তাৰ লগতে ৰাইজে মিলি আমি এইফালে মন্দিৰভাগ দিছে এইভাগো চফা কৰি দিলোঁ আমি তো এইফালে আপুনি ইয়াতে থাকে ন আমি ইয়াতে মানে সেই কেনেকুৱা চফা ঠিকে দেখিছে নে এতিয়া বহুত ভাল পালে আপোনালোকে আৰু আমি বস্তুখিনি আৰু বনাই মেলি এতিয়া আমি ওলাই আহিলোঁ তো এইটো ৰাস্তাত আমি যাবলগীয়া আছে আৰু নেক্সট আমি এতিয়া ছেকেণ্ড হেভিটোৰ কাৰণে তাত যাওঁ তাত যাতে মানুহ থাকিব পাৰে তাত বনাবৰ কাৰণে গৈ আছোঁ এতিয়া নিজৰ অৱস্থা বেয়া হৈ গৈছে এনেকুৱা বৰষুণ দি আছে চাওক ৰাইজ বাইদেউসকল আহিছে ডিব্ৰুগড়ৰ পৰা দাদা আহিছে ডিব্ৰুগড়ৰ পৰা ভাইটি আহিছে ডিমৌৰ পৰা এনেকৈ সকলো আহিছে ৰাইজ অদিতটো সেইফালে চাওক অদিতটো একদম অঁ কেমেৰা বচাই আছে ভালে কৈছে কেমেৰাত নহ'লে তেতিয়া দিগদাৰ হ'ব চিৰিয়াছলি তো গৈ আছোঁ মানুহৰ অৱস্থা বেয়া বৰষুণ দিয়াৰ পিছত মানে অৱস্থা ইমানেই বেয়া আমি অকণমান দেৰি বৰষুণ থাকি আমাৰ অৱস্থা বেয়া হৈ গৈছে তেওঁলোকে চাওক নেৰা থাকিবলগীয়া হয় মানুহখিনি উপায় নাই আৰু বেয়া লাগিছে কি ক'ম এতিয়া গৈ আছোঁ আমি নেক্সট শিবিৰ যিটো বনাম ভাবিছিলোঁ সেই জেগাত যাওঁ লগতে সেইটো কৈছোঁ মই নাজানো নহয় মই গমেই নাপাওঁ আৰু আমি বাইদেউহঁতৰ ঘৰ বনাম বুলি ভাবিছিলোঁ আপোনাক এওঁলোকে আমি ঘৰটো বনাম বুলি ভাবিছিলোঁ আৰু যাৰ কাৰণে আমি ডিব্ৰুগড়ৰ বাইদেউসকলক কৈছিলোঁ আৰু বাইদেউ আহি মেলি আমাক এইখিনি দেখিছেনে আমাৰ টিং 6 বান্দুল টিঙৰ ব্যৱস্থা কৰি দিলে যাতে আমি ঘৰ বনাব পাৰোঁ কিন্তু অকল এওঁ ঘৰ বনালেতো নহ'ব বহুতখিনি মানুহৰ একে অৱস্থা যাৰ কাৰণে আমি এটা হেভি অলৰেডি বনালোঁ নেক্সট ছেকেণ্ড হেভিটোৰ কাৰণে আমি বনাব বিচাৰিছিলোঁ কিন্তু ইয়াত ইমানেই বৰষুণ আৰু এতিয়া বৰষুণ দি আছে আৰু সময় হৈ গ'ল মানে চব মানুহ এতিয়া দূৰলৈ যাব লাগিব যিহেতু এতিয়া 4টা বাজিব হ'ল
তো সেইকাৰণে আমি ভাবিছোঁ এতিয়া বাইদেউৰ হাতত আমি টিংখিনি দি গুচি যাওঁ আপুনি নিজে বনাব পাৰিবনে বাইদেউ পাৰিব আপোনাক কাইলৈ বনাই মেলি ক্লিয়াৰ কৰি ল'ব দেই আৰু যেতিয়া হিবিটো বনাই কমপ্লিট হ'ব হিবিটো বনোৱাৰ পিছত টিংখিনিটো থাকি যাব টিংখিনি খুলিবতো তেতিয়া খুলি পিনি টিংখিনি আপুনি ৰাখি থ'ব দেই টিংখিনি আপুনি ৰাখি থ'ব আপুনি মানে আপোনাৰ ঘৰটো বনাবৰ কাৰণে আৰু যদি কিবা হেল্প লাগে তেতিয়া আমি আহি আপোনাৰ ঘৰৰ কামত আৰু লাগি দিম খালি আপুনি আমাৰ নাম্বাৰ দি যাম আপুনি কণ্টেক্ট কৰিলে হ'বনে আৰু বাইদেউ আমি কালি ভিডিঅ'ত দেখাইছিলোঁ আমি কিবা এটা বাইদেউ দি থৈ গৈছিলোঁ আমি বোলে হাতখন বাইদেউ দেখিছেনে এইটো অৱস্থা সেইকাৰণে আমি বাইদেউক মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছোঁ আমি সহায় কৰিছে এওঁলোকে আপোনাৰ বাইদেউ আপোনাক কৈ দিওঁ না কোন ঠাই আপোনাক ক'ৰ পৰা আহিছে আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ ডিব্ৰুগড় আপোনাৰ টাউনৰে আৰু আমি খলিহামাৰী হয় মিলন নগৰ আমাৰ পৰিয়ালৰ মানুহখিনিয়ে অকল আহিছোঁ দুই এজন আমি য'ত কাম কৰোঁ মোৰ তাৰ দুজন ষ্টাফ আহিছে আৰু সেই ষ্টাফখিনিও অকণমান কিবা কিবি সাহাৰ্য দিছে চবৰে কাৰণে যাতে মানুহখিনিক দিব পাৰোঁ সেইখিনিও লৈ আহিছোঁ লগতে আৰু তেওঁলোকৰ কাৰণে ঘৰটোৰ ব্যৱস্থাটো আমি তোমাৰ লগত কথা পাতি আমি এৰেঞ্জ কৰিছোঁ আৰু ভৱিষ্যতেও তেখেতে টিংখিনি লগাৰ পাছত যি বস্তুৰ প্ৰয়োজন হয় আমাক কণ্টেক্ট কৰিলে আমি সহায় কৰিম সেইটো তেখেতৰ এটা ঘৰৰ দায়িত্ব আমি যিহেতুকে লৈছোঁ সেইটো আমি চেষ্টা কৰিম কমপ্লিট কৰিবলৈ আৰু বাকী পিছতো আমি তোমাৰ কণ্টেক্টত থাকিম কিন্তু সদায় চব জেগাত আমাৰ আহিবলৈ সুবিধা নহয় আৰু সেইটো কাৰণে ভাবিছোঁ এনেকৈ সহায় কৰিব লাগিব চবেই মিলি আৰু তোমালোকে বহুত ভাল কাম কৰি আছা ইয়াৰ যোগে মই জনাইছোঁ দেই সেইটো থেংক ইউ চবকে বহুত ভাল ল'ৰা দেই মই ভাল ল'ৰা ভদ্ৰ ল'ৰা এফালে ভাইটি লগ পাইছোঁ এইও ভাল ল'ৰা হেৰি কিয় ক'বা নি কোৱা মানে এইটোৱে যে আপুনি চব ফালৰ পৰা মিলাই দিলে ন সেইটো কাৰণে অশেষ ধন্যবাদ থাকিল দাদা তাকে ভাল লাগিল লগ পাই এইফালে দাদা আছে আৰু এইফালে দাদাসকল আছে এইফালে গোটেইকেইজন চাওক এওঁ কিন্তু হেভি ড্ৰাইভাৰ দেই হেভি ড্ৰাইভাৰ এজন হেভি ড্ৰাইভাৰ কিন্তু মজা চলায় আৰু আমি আহিলোঁ এইফালে বাইদেউসকলক বহুত হেল্প কৰিলে গোটেইখিনি অৱস্থা বেয়া দেখিছেনে আহোঁতে কি ষ্টাইলত আহিছিলে আহোঁতে যাওঁতে এতিয়া চাওক এতিয়া নাছিলো যে মানুহৰ এইটো গতি হৈ আছে বুলি হয় তাত থাকি এচি ৰুমত থাকি অকল আমি ধাৰণাহে কৰিব হয় পাৰোঁ সেইটো হয় কিন্তু মানে অনুভৱ যদি কৰিবলৈ আছে ইয়ালৈ আহিব লাগিব সেইটো হয় ধাৰণাটো বেলেগ অনুভৱটো বেলেগ মই এতিয়া মই মানে বস্তু মানুহখিনি দেখি মই মানে ইয়াৰ লগত মই হেৰি এডজাষ্ট হৈ গ'লো মানুহৰ পুৰা মই ঘূৰি ফুৰিলে মানে পুৰা সৰু ল'ৰা ছোৱালীবিলাক দেখিলে মোৰ বেছি দুখ লাগে কাৰণ মোৰ নিজৰো ছোৱালী আছে যে হয় সৰু চাওক সেইটো হয় এইটো ক্ষেত্ৰত কি ক'ম আৰু সকলো ভালে থকাটো বিচাৰোঁ যিমান পাৰে ৰাইজে সহায় কৰক চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এইবোৰ ঠাইত আহক যিমান পাৰে সহায় কৰক এই ঠাইডোখৰ আৰু নেপালী খুটি পৰিস্থিতি বহুত বেছিয়ে বেয়া বাকী ঠাইখিনিৰ তুলনাত ইয়াত বহুত বেছি বেয়া পৰিস্থিতি আৰু আজিৰ ভিডিঅ' ব্লগটো কিমান বনাওঁ আজি ইমানতে সামৰণি মাৰিছোঁ বাই ৰাইজ এইফালে দেখিছেনে গোটেই গাঁৱৰ ৰাইজসকল ইয়াতে আছে তেওঁলোক আৰু আমি যিটো শিবিৰ বনালোঁ তাত অলপমান থাকিব আৰু এটা শিবিৰৰ কাৰণে বস্তু দি থৈ আহিছোঁ তাত তেওঁলোকে কাইলৈ বনাম বুলি কৈছে কিয়নো উপায় নাই ইমান বৰষুণ মানে বনাব নোৱাৰি মানে আৰু যিসকলে শ্ৰমদান দিব আহিছিলে তেওঁলোকে মানে ভাগৰি গ'ল পূৰা তো সেই আৰু বাই ভাইটি বাই আমি 50 যোৰ এনেকুৱা বুট জোতা বিতৰণ কৰিলোঁ আজি আৰু ভিডিঅ' যোগ এইবোৰ নহ'ল ইমানেই ব্যস্ত হৈ গ'লোঁ অকল আমাৰ ভিডিঅ' আছে দেখাই দিছোঁ বাৰু নহ'লে মোৰ বিশ্বাস নকৰে কাৰণে ভিডিঅ' দিব দৰকাৰী হয় ভাল হৈছে ন ভাল হৈছে দৰকাৰী হয় নাই এইটো বস্তু আপুনি কিমান দূৰ যাব এতিয়া মই একদম ভিতৰলৈ যাওঁগৈ ভিতৰলৈ যাব অৱস্থাটো ভৰি ব্যৱস্থা বেয়া হৈ যায় নহয় এইযোৰ নিপিন্ধাই গ'লে কেনেকৈ চাওক এইযোৰ লওক পিন্ধি যাওক পাৰিব পিন্ধি লওক বস্তু ধৰি লৈছোঁ আমি দিয়ক নহ'লে আপুনি পিন্ধি লওক আপুনি পিন্ধি লওক আৰু চাওক মই ঘৰ কৰিছোঁ না লওক লাহে লাহে গৈ থাকিব দেই আপুনি অৱস্থা একদমেই বেয়া কাহিল অৱস্থা ভাল পালোঁ দেই এইবোৰ পাই হে বহুত ভাল পালোঁ হয় নাই ধন্যবাদ আপোনাক ভাল পোৱাটোৱে লাগে আমাক লাহে লাহে গৈ থাকিব আৰু আপুনি সক কৰিছে এইটো লৈ লওক এইযোৰ লওক আপুনি লওক পালে নি আপুনি পাইছে নি আপুনি